নমস্কাৰ বন্ধুসকল, মোৰ এই সংগীত দাপোন চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোক কেইজনমান বন্ধুৱে বাঁহী কেনেকৈ বজাব লাগে অনুৰোধ কৰিছিল, গতিকে সেই কাৰণে মই এই ভিডিঅ'টো বনালোঁ। বাঁহী বজাবলৈ প্ৰথমে স্বৰলিপিবিলাক শুদ্ধকৈ বজাব পাৰিব লাগিব। নটেশ্যনবিলাক শুদ্ধকৈ বজাব পাৰিলে আপুনি যিকোনো গীত শুদ্ধকৈ বজাব পাৰিব আৰু গাব পাৰিব। যিসকলে মোৰ এই সংগীত দাপোন চেনেলটো চোৱা নাই আৰু চালে পিছলৈ আপোনাৰ সহায় হ'ব পাৰে, গতিকে মোৰ এই সংগীত দাপোন চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি ল'ব। আহক তেন্তে ভিডিঅ'টো আলোচনা কৰোঁ। প্ৰথমে সাৰেগামাপা লাহেকৈ বজালে হ'ব, এনেকৈ সা ৰে গা মা, মাটো সদায় আধা আধা দাঙিলে হ'ব, এনেকৈ পা ধা নি, লাষ্টত সা, আকৌ অৱৰোহণ কৰিব সা নি ধা পা মা গা ৰে। এবাৰ দুটাকৈ বজাব পাৰিব, সা ৰে ৰে গা মা মা পা ধা ধা নি নি সা।